Hello everyone, মই আছো বৰ্তমান ডুমডুমা কৰদৈগুৰিত আৰু মই বৰ্তমান কৰ্মসূত্ৰে ইয়াত নাই। আজি আহিছো মানে যেহেতু আমাৰ আইতা ঢুকুৱা আজি 7 দিন হৈ গৈছে আৰু 2 তাৰিখে হকাম আছে। আইতা মানে আমাৰ দেউতাৰ মাক। তো যেহেতু আমি আগতে ইয়াতে আছিলোঁ, তো সেইটো কাৰণে আজি যেহেতু কালি আহিলোঁ ইয়ালে, তো আজি আহিছোঁ মানে পথাৰৰ পিনে। ইয়াত পথাৰ এখন আছে আৰু নদীখন আছে ওচৰতে। তাৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগে নিশ্চয় জনাব। মানে ইয়াত যিহেতু বহুত ধুনীয়া এটা পিকনিক প্লেচ হয় আৰু আমি আহিছোঁ কলপাত কাটিবলৈ, যিহেতু সকামত কলপাত দৰকাৰ হ'ব। তো সেইটো কাৰণে মানে আহিছোঁ। তো আপোনালোকক ইয়াৰ অকণমান চিনেৰি মই দেখাবলৈ প্ৰয়াস কৰিম। আপোনালোকে কেনেকুৱা লাগে জনাব। এইকেইটা লগৰকেইটা গোটেইকেইটা গৈ আছে। টিকলা কেইটামান লৈ আহিছোঁ। কেইটামান ইফালে পাছত গৈছে আৰু এখন পথাৰ আছে। পথাৰৰ কিনাৰতে আমি কলপাত কাটিম। এখন নদী আছে। চিনেৰীটো আপোনালোকে চাব চম। চ' শেষলৈকে চাব ভিডিঅ'টো। এয়া আহি পাইছোঁহি আৰু ধৰ এডোখৰ ধুনীয়া পিকনিক প্লেচ আপোনালোকক দেখাম। এখন বিশাল পথাৰ আৰু বহুত মানুহে ইয়াত খেতি কৰে। বাম খেতি, পানী খেতি চবেই কৰে। এইকেইটা গোটেইকেইটা লগৰকেইটাক লৈ আনিলোঁ। ইয়াক পিকনিক ক'ত খায় মানুহে? পানীয়ে গৈ আছোঁ। ধুনীয়া ৰাস্তা। এই পানীখিনি দেখিছে, পানীখিনিত বালি আছে, সেইটো কাৰণে সোমাই নাযায়। বাকী ইফালে গ'লে গোটেইখিনি বোকা, পুচুক সোমাই যাব পাৰি। ইফালে দেখিছে মাছ মাৰি আছে ধুনীয়াকৈ। দূৰৈত অৰুণাচল পাহাৰখন জিলিকি আছে। এক ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য। জান জুৰি বগাই মেলি গৈ আছোঁ। এফালে সোমাই যাম নেকি? কিমান সোমাই? বহুত সোমাই যায় নেকি? নাই নোসোমাই ইয়াত। এইফালে ভৰিত বোকা লাগিলে নহয়। দিহিং নৈ পাৰৰে দীঘল নোজহলকীয়া দীঘল। আহি আছোঁ গোটেইকেইটা খোজকাঢ়ি পথাৰৰ মাজে এজোপা ধুনীয়া বগৰী গছ। হয়লে নাই? পকা বগৰী আছে নাই? বন্ধুসকল, আহি নদী কিনাৰ পাৰোহি আৰু মই আপোনালোকক প্ৰথমতে যিখন নদী দেখাম সেইখন হৈছে দাইছা নদী। আৰু দাইছা নদীখন পাৰ হৈ কিনে পাম ব্ৰহ্মপুত্ৰ। চ' বন্ধুসকল, মই আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত পিকনিক খোৱাৰ মানুহৰ কিজানি লগ পাবও পাৰোঁ। আৰু নদীখন খোজকাঢ়ি পাৰ হ'ব লাগিব। কোনফালে দ কোনফালে বাম নাজানো। লগৰকেইটা অকণমান দূৰলৈ গুচি গ'ল, তো সিহঁতক সুধি পাৰ হ'ব লাগিব চাগে।
এয়া দেখিছে বিশাল বালিচাপৰি এক ধুনীয়া পিকনিক প্লেচ সুন্দৰ পিকনিক প্লেচ ঐ কোনফালে পাৰ হ'ম মই শুনটো ৰৈ থাকা আকৌ দেখাই দিব লাগিব নহয় দহত সোমাই যাম নহ'লে ঐ শুনটো ৰ'বা আহি আহি একেবাৰে নদী কিনাৰ পালোহি কোনটো কোনফালে পাৰ হ'বৰ কাৰণে সুধি লৈছোঁ এখন দাইচা নদীৰ পলস আৰু মই এইফালে পাৰ হ'ম এতিয়া চাগে বেছি দ নহয় বাম দেখোন একেবাৰে পানী বহুত ঠাণ্ডা পানীখিনি বহুত ঠাণ্ডা যে এই নাওখন কাৰ হয় এইটো ডুবি চাগে ন আৰ্গাৰ দ নেকি এইটো পোৱালিটো আমাৰ সৰু দাই ল'ৰা মই বৰ্তমান ৰৈ আছোঁ দাইচা নদীৰ বালিচাপৰিত আৰু এতিয়া দাইচা নদী পাৰ হৈ আহিলোঁ আৰু এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ব্ৰহ্মপুত্ৰ নদীখন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল মই বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ গৰাত আৰু এয়া চাওক আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন দেখিছে একেবাৰে ৰৈ আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত কলপাত কাটিবলৈ আহিছিলোঁ কিন্তু অকণমান নদীখনো আপোনালোকক দেখাওঁ আৰু অকণমান নিজেও উপভোগ কৰোঁ বুলি আহি গ'লোঁ চ' আপোনালোকে চাওক এইফালে ফটো মৰাত ব্যস্ত ৰাইজসকল এইফালে ডেকা ল'ৰা গা ধোৱাত ব্যস্ত এইফালে এজন বহি থকাত ব্যস্ত বুলি নিজৰ পৰিচয় দিছে মাছ কান্দিছে নেকি দেওহাঁহ কান্দিছে ন ব্ৰহ্মপুত্ৰৰ এক সুবিশাল দৃশ্য এখন ব্ৰহ্মপুত্ৰ নদীৰ এটা পাৰ্ট ইয়াত এটা সুতি হৈ বৈ আহিছে আৰু যিহেতু আপোনালোকে সকলোৱে শুনিছে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আপোনালোকে দেখিছে নদী পাৰ হৈ ডিব্ৰু-চৈখোৱা ৰিজাৰ্ভৰ এক দৃশ্য
কলবাৰীত কলপাত কটা প্ৰতিযোগিতা চলি আছে ইয়াত বৰ্তমান। ইমান কেইজোপা কলগছৰ মাজত অকল এথোকা কল দেখিছোঁ। ইতিমধ্যে আমাৰ পাত কটা পৰ্ব সমাপ্ত হৈ গ'ল। এয়া দেখিছে পুৰা এক বেগ পাত কাটি দিয়া হ'ল, যিহেতু সকামত বহুতখিনি পাত দৰকাৰ হয়। আৰু এতিয়া পাতখিনি লৈ যাম আৰু এইটো